हेलो एभ्रिवान मैं जुनालिया आपनालोक सकलोके मोर यूट्यूब चेनेलटोলৈ स्वागतम जनाइছো। আজি আমি যাবলৈ ওলাইছো মাজুলীৰ ঘৰলৈ। আমাৰ আজি যাত্ৰাটো অলপ দীঘলীয়া হ'ব কাৰণ আমি লখিমপুৰ ধেমাজি হৈ মাজুলীলৈ যামগৈ। কমেও 12 ঘণ্টা বেছি হলেও কম নহব চাগে। ইমান এটা অভিজ্ঞতা নাই বাৰু কাৰণ আমি প্ৰায়ে মাজুলীলৈ ফেৰীৰে অহা যোৱা কৰো যোৰহাট নিমাতী ঘাটেদি। কিন্তু আজি মানে আমি দূৰ ইপিনেদি যাম কিয়নো ফেৰীৰ অকণমান অসুবিধাৰ কাৰণ বুক কৰিব লাগে। অকণমান পানীও মানে অলপ পানীও বাঢ়ি আছে, সেইকাৰণে আমি লখিমপুৰ ধেমাজি হৈ যামগৈ। আমাৰ যাত্ৰাটো আজি অলপ দীঘলীয়া হ'ব, সেয়ে ভাবিছোঁ আপোনালোকক দেখুৱাই যাওঁ আজি আমাৰ যাত্ৰাটো কেনেদৰে আমি কৰিছোঁ। তেন্তে বলক। আমি আহি আছো, এতিয়া ঘৰলৈ গৈ আছো মানে। আৰু ৰঙালী বিহুৰ আপোনালোক সকলোলৈকে আগতীয়াকৈ শুভেচ্ছা জনাইছো। আপোনালোক সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি আৰু আনন্দ আহক এই কামনা কৰিছো। কলিয়া ভোমোৰা দলং পাইছোহি। বতৰটো বহুত বেয়া, বৰষুণ দিব এতিয়া। বৰষুণ আৰম্ভ হৈ গ'ল ইয়াত। লখিমপুৰ বগী নদী পাইছোহি। ৰাতিপুৱা 6টা বজাতে ওলাইছো, এতিয়া এয়া 3টা বাজি 33 মিনিট হৈছে। এতিয়া বগী নদী পাইছোহি, আৰু বহুত দূৰ আছে গৈ পোৱালে ঘৰ। সংকটমোচন হনুমান মন্দিৰ। এয়া সোৱণশিৰি নদী পাইছোহি, কিন্তু ধৰিব পাৰে নে ক'ব নোৱাৰি, ইমান বৰষুণ দিছে মানে বৰষুণৰ প্ৰতাপত ভিডিঅ' কৰিবই পৰা নাই। এতিয়া ঘৰৰ পৰা ওলোৱাৰ অকমান দেৰি পিছৰ পৰা বুলি এনেকুৱা বৰষুণ ঢালি আছে, দিয়ে আছে মানে আপোনালোকক ভালকে দেখুৱাবলৈ একো কৰিবকে পৰা নাই। এয়া আমি চাউল ধোৱা পাইছোহি, গোগামুখ পাইছোহি।
আমি ইয়াত ঢকুৱাখানা টাউন পাইছোহি ইয়াৰ পৰা মাজুলীলৈ আৰু 37 কিলোমিটাৰ আছে ফাইনালি আমি দলংখন পালোহি এখন হৈছে দলংখন যিখন দলঙত নেকি ঢকুৱাখানা আৰু মাজুলী সংযোগী দলং এই নদী এখনে হৈছে ব্ৰহ্মপুত্ৰ নদী আচলতে চাৰিওফালে ব্ৰহ্মপুত্ৰ আৱৰি আছে আমাৰ মৰমৰ মাজুলী আইক এইটো এইফালে ঢকুৱাখানা আৰু মাজুলী সংযোগী এখন নদী আছে আৰু এখন দলং এই দলংখনে হৈছে সীমা এয়া হৈছে মাজুলী আৰম্ভ হৈছে ওয়েলকাম টু মাজুলী আপোনালোক সকলোকে মাজুলীলৈ স্বাগতম জনাইছো এয়া আমাৰ মাজুলী আৰম্ভ হৈছে আপোনালোকক লগতে মাজুলীও দেখাই যাম এই আমাৰ মৰমৰ মাজুলী সম্পূৰ্ণ 12 ঘণ্টাই লাগিছে বুলি ক'ব পাৰে এয়া চাওক 5:44 হৈছে আমি 6টা বজাত আহিছো ঘৰ পাওঁতে 6:30 বাজিব ঘৰ আহি পালোহি ঘৰ আহি পাই ফ্ৰেছ হৈ এয়া আজৰি হৈছো 7টা বাজি গৈছে মানে 12 ঘণ্টাই লাগিলে আমাৰ আহি পাওঁতে যেনেদৰে ভাবিছিলো ভিডিওটো বনাম তেনেদৰে বনাব নোৱাৰিলো কাৰণ ইমানেই বৰষুণ দিছে আহাৰ পৰা বৰষুণে মাজে মাজে অকণমান এৰে আকৌ বৰষুণ দিয়ে সেইকাৰণে যেনেকৈ ভাবিছিলো তেনেকৈ আপোনালোকক দেখুৱাবৰ বাবে ভিডিওটো মানে যেনেদৰে ভাবিলো তেনেদৰে নহ'লে তথাপি চেষ্টা কৰিলো আপোনালোকে কেনেকুৱা পাইছে নাজানো ভিডিওটো যদি ভাল পাইছে তেন্তে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব ধন্যবাদ